হাই হেল্ল' নমস্কাৰ বন্ধুসকল আমি আজি এই কভাৰ ভিডিঅ' এটা শ্বুট কৰিলোঁ দিল্লীঘাট জয়কলত মানে দিল্লী নদীৰ জয়কলত কভাৰ ভিডিঅ'টো শ্বুট কৰিলোঁ তাত আজি আধা আধি শ্বুট কৰা হৈ গ'ল এই কভাৰ চংটো যোৱাবাৰ বিহুতে কাইলৈকৈ 6টা বজাত মোৰ ইউটিউব চেনেলতে এই ভিডিঅ'টো আপলোড দিম আপোনালোকে অলপ চাই লওক এই ভিডিঅ'টো কেনেকুৱা হৈছেটো জনাব কাইলৈকে সম্পূৰ্ণ ভিডিঅ'টো শ্বুট কৰা হ'ব মানে অলপ থাকি গ'ল এনে অলপ শ্বুট কৰিছিলোঁ তাকে আপোনালোকক আগত অলপ দেখাই দিছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি তলত জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো কাইলৈকে 6টা বজাত আপোনালোকে চাব পাব এইটো ইউটিউব চেনেলতে পাৰ্ট বেং যোৱাবাৰ বিহুতে অনাজি তধাতে নেই সৰু আছিলা ফৰকে দি তুমি অনাজি তধা চাদৰ ললা কেতিয়া যোৱাবাৰ বিহুতে অনাজি তধাতে নেই সৰু আছিলা ফৰকে দি তুমি অনাজি তধা চাদৰ ললা কেতিয়া কাষলে তুমি আহিলে বুকুখনে কিবা কৰে মন মোৰ বলিয়া হ'ল নাচি তৰা গাভৰু হ'ল যোৱাবাৰ বিহুতে নাচি তৰা তেনেই সৰু আছিলা পদকে দি তুমি নাচি তৰা আৰু সেই মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো কাইলৈ 6টা বজাত এই ইউটিউব চেনেলতে মোৰ ইউটিউব চেনেলতে এই পাৰ্ট বেঙতে আপলোড দিম আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোতকৈ আগতে নটিফিকেশ্যনটো পাবৰ কাৰণে আপোনালোকে সেই ঘণ্টিটো ক্লিংকৈ দবাই দিব অল কৰি দিব ঠিক আছে ধন্যবাদ আকৌ এটা ভিডিঅ'ত লগ পাম